বৰদিনত কিয় সজোৱা হয় খ্ৰীষ্টমাছ গছজোপা? খ্ৰীষ্টমাছ অৰ্থাৎ বৰদিন খ্ৰীষ্টান ধৰ্মৰ মূল উৎসৱ। সমগ্ৰ বিশ্বতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে 25 ডিচেম্বৰত এই উৎসৱ পালন কৰি আহিছে। এই দিনটোত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পৰম্পৰাগত নীতি নিয়ম পালন কৰি আনন্দ উদযাপনেৰে বৰদিনৰ শুভেচ্ছা জনায়। তাৰ সমান্তৰালভাৱে এই উৎসৱত কেক কাটি ইজনে সিজনক খুৱাই আনন্দ প্ৰকাশ কৰে। ইপিনে বৰদিন উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ঘৰত এজোপা গছ ৰোপণ কৰি ৰঙীন ৰূপত সজাই তোলে। এই গছজোপা খ্ৰীষ্টমাছ গছ বুলি কোৱা হয়। বৰদিনৰ দিনটোত খ্ৰীষ্টমাছ গছজোপা বিশেষ ধৰণে সজাই তোলা হয়। কিন্তু বৰদিনৰ দিনটোত এই গছজোপা কিয় সজাই পৰাই তোলা হয় আৰু পৰম্পৰা কিদৰে আৰম্ভ হ'ল জানেনে? আচলতে বৰদিন উৎসৱৰ সন্দৰ্ভত বহু ধৰণৰ লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। এনে এক বিশ্বাস অনুসৰি ষোড়শ শতিকাৰ খ্ৰীষ্টান ধৰ্মৰ সংস্কাৰক মাৰ্টিন লুথাৰে বৰদিনৰ গছ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছিল। মাৰ্টিন লুথাৰে 24 ডিচেম্বৰৰ সন্ধিয়া এখন অৰণ্যৰ মাজেৰে পাৰ হৈ গৈ আছিল আৰু তাৰ পাছতে অৰণ্যখন সেই সময়ত বৰফাবৃত হৈ আছিল। মাৰ্টিন লুথাৰ চকু হঠাতে অৰণ্যৰ মাজত থকা চিৰসেউজ গছ এজোপাৰ ওপৰত পৰিল। সেই গছৰ ডালবোৰ চন্দ্ৰৰ পোহৰত জিলিকি আছিল। ইয়াৰ পাছতেই তেওঁ এই চিৰসেউজ গছজোপা নিজৰ ঘৰত ৰোপণ কৰিলে। লগতে সৰু সৰু মমবাতিৰে সজাই তোলে। তেওঁ লগতে এই চিৰসেউজ গছজোপা যীশুখ্ৰীষ্টৰ জন্মদিনত সজাই পৰাই মমবাতি জ্বলাই পোহৰেৰে ৰঙীন কৰি তুলিছিল। বিশ্বাস অনুসৰি বৰদিনৰ গছ ৰোপণৰ প্ৰথা ইয়াৰ পিছতেই আৰম্ভ হৈছিল। খ্ৰীষ্টমাছ গছৰ লগত জড়িত আন এক কাহিনীও প্ৰচলিত হৈ আহিছে। এক লোকবিশ্বাস অনুসৰি জাৰ্মানীয়ে প্ৰথমে বৰদিনৰ গছ ৰোপণ আৰু সজ্জা আৰম্ভ কৰিছিল। এবাৰ জাৰ্মানীৰ চেণ্ট বনিফেছে কিছুমান মানুহে এটি শিশুক বলি দিবলৈ সাজু হৈছে বুলি জানিব পাৰিলে। এজোপা প্ৰকাণ্ড গছৰ তলত শিশুটিক বলি দিব বুলি খবৰ লাভ কৰাৰ লগে লগে চেণ্ট বনিফেছে শিশুটিক বচাবলৈ ওখ গছজোপা কাটি পেলালে। চেণ্ট বনিফেছে কাটি পেলোৱা গছজোপাৰ ঠাইত ফাৰ গছ বা পাইন গছ গজি উঠিল। মানুহে এই গছজোপাৰ অলৌকিক গছ বুলি ক'বলৈ ধৰিলে। চেণ্ট বনিফেছেও সকলোৰে এই গছজোপাৰ ঐশ্বৰিক আৰু ইয়াৰ ডালবোৰ স্বৰ্গৰ ফালে আঙুলিয়াইছে বুলি কয়। বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই যীশুৰ জন্মদিনত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে এইদৰে গছজোপা সজাই তোলাৰ পৰম্পৰা আৰম্ভ কৰিছিল।